হে গাইজ নমস্কাৰ। আজিতো গম পায় ট্ৰেক্টৰৰ কাৰণে পূজা দিয়ে আছে। তো ইয়া আজি বিশ্বকৰ্মা পূজা, আমি সকলোৱে মিলি বিশ্বকৰ্মা পূজাৰ উপভোগ কৰোঁ। বলক আমি ভিডিঅ'টো তাৰ আগতে শুৰু কৰি লওঁ, ঠিক আছে বাৰু। ওম বাবা বিশ্বকৰ্মায় নমঃ। এয়া গাইজ আমাৰ পূজাৰ মন্দিৰৰ যিটো মন্দিৰ সাজিছোঁ, চবকেইটাই এনেকুৱা সাজাই থৈ দিছে আৰু আমি সকলোকে উপভোগ কৰোঁ বাৰু। বিশ্বকৰ্মা পূজালৈ শুভেচ্ছা দিলোঁ। আমাৰ মাইদামে তাৰ নিজৰ ডিউটি কৰি আছে। কিহৰ ডিউটি এইটো? হা, কিহৰ ডিউটি? আমি প্ৰসাদ একো খোৱা নাই বাৰু। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, যাতে আপোনালোকে প্ৰসাদ খাৱাৰ কাৰণে উপভোগ কৰিব পাৰিব, ঠিক আছে বাৰু। তো বলক আমি আগত পূজা পানী কমপ্লিট কৰি লওঁ, তাৰপিছতহে আমি প্ৰসাদ খাম বাৰু। জয় গৌ বিশ্বকৰ্মা। ধান আনি ধান হ্যাঁ গাইজ, আজি কি কৰিম আমি বিশ্বকৰ্মা পূজাৰ? আমি খানা খাম বাৰু। খানা মানে বলে যে খিচাৰি। মাইদাম কি কৰি আছে? খিচাৰি খাম। ক'ত আমাৰ খিচাৰিটো? এইটো গাইজ খিচাৰি মাইদামে বনাইছে না কোন বনাইছে? মই বনা নাই, আমাৰ ছাৰে বনাইছে। তো ইয়া গাইজ, এতিয়া আমি খিচাৰি খাব লৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো কিহৰ কাৰণে খিচাৰি? বিশ্বকৰ্মাৰ কাৰণে, ঠিক আছে। এইয়া ইমান ভাল লাগছে মানে। তো জলকীয়াটো দিয়া, জলকীয়াই নাই দেখোন এতিয়া। গরম হে গাইজ, খিচাৰি খাই এতিয়া খতম হৈ গ'ল। আমাৰ মাইদামে কি কৰি আছে চাবচোন। এইটো মাইদামে কি কৰি আছে? ইয়া আমিও খিচাৰি খালোঁ। মাজু খিচাৰি খুৱাই আছে। এইয়া মাজুটো, ঐ মাজু কি খিচাৰি খায়? তাৰতো খিচাৰিটো মানে চাদাহে, মানে ডিছ কালাৰ বেলেগ নেকি? তাৰ খিচাৰিটো ডিছ কালাৰ বেলেগ। তো গাইজ বহুত দিন, 2 দিন মই ভিডিঅ' ঢালা নাছিলোঁ। অলপ মোৰ কামৰ ব্যস্ত আছিল, মানে কামৰ ব্যস্ত বুলি ক'লে মানে সেইটো কেমেৰা কৰিবৰ কাৰণেও দিগদাৰী হৈ থাকে। মানে যিটো মই পথাৰত আছিলোঁ, হাল মাৰি আছিলোঁ ট্ৰেক্টৰৰ লগত, সেইকাৰণে মানে বহুত ৰ'দ গৰম আছিলে এই 3-4 দিনটো। সেইটো কাৰণে মই কেমেৰা কৰিব পৰা নাছিলোঁ। তাৰমানে কিয়, বহুত ৰ'দ গৰমৰ কাৰণে, যিহেতু বোকাৰ কাৰণে, সেইটো কাৰণে মই কেমেৰা কৰি ভিডিঅ'টো ঢালিব পৰা নাই দেই। বেয়া নাপাব গাইজ, যদি কিবা এটা ভুল হৈ থাকে তো আপোনালোকে ভুলটো মোক ক্ষমা কৰি দিব আৰু, না কি কোৱা? ঠিক আছে। তো বলক
অহাকালি নেক্সট ভিডিঅ' লৈ আৰু আহিম জয় আই অসম গুড বাই জয় বাবা বিশ্বকৰ্ম জয় জয় বাবা বিশ্বকৰ্ম জয়